আমি ইয়াতে লগাই কিনে সব যাব ধন্যবাদ আপোনালোকৰ আসাম প্ৰডাকশ্যনলৈ আমাৰ আজি এই নতুন ঘটুৱা গাভৰু নদীৰ পাৰত আজি ৰাইজে ধান কাটিছে এই ধান কাটাত ৰাইজে এয়া এমুঠি খাব ওলাইছে খিচিৰি গতিকে আমাৰ এয়া হ'ল আমাৰ ইয়াতে জলকীয়া আদা ৰচুন পিঁয়াজ দি পেলাই এইটো চাটনি বনোৱা হৈছে গতিকে সকলোৱে মানে হেৰি কৰিছে এয়া আমাৰ খিচিৰি বনাইছে এটা দালি আছে এই আমাৰ খিচিৰি এয়া দালি ভাত খিচিৰি ইয়াতে জহা চাউল আছে ইয়াতে ঘিউ আছে ইয়াতে মুৰ্গী মাংস আছে গতিকে মূলা আছে আলুৰ বহুত দাম হৈছে গতিকে আমি মূলা দিছোঁ ধন্যবাদ আমাৰ সকলোৱে এয়া আৰম্ভ কৰিছে সকলোৱে এই দিনৰ 12টা বজাৰ আজিৰ এই ৰাইজে প্ৰতি বছৰে অতীতৰ কালৰ পৰা আমাৰ গাঁৱৰ নতুন ঘটুৱা গাঁৱৰ অতীতৰ কালৰ পৰা যিসকল আমাৰ জ্যেষ্ঠসকলে আমাৰ আজো ককা আজো আইতাৰ দিনৰ পৰা এই ৰাইজে ধান কাটি জানুৱাৰী মাহৰ 14 আৰু 15 তাৰিখে যিটো আমাৰ ভোগালী বিহু বুলি কয় সেই বিহুটোকে আমি মাঘ বিহু বুলিও কওঁ সেই মাঘৰ বিহুত সকলোৱে মানে ৰাইজে মিলি পেলাই মাছ মাংস খাব গতিকে তেখেতৰ আমাৰ ভাইটিলৈ মৰম আৰু শুভেচ্ছা থাকি যাচি আমি তেখেতক 14 আৰু 15 তাৰিখত আমাৰ বিহু ঘৰলৈ আহিবৰ বাবে আমি অনুৰোধ জনাইছোঁ এই গতিকে আমাৰ ওচৰতে ফুলগুৰি গাঁৱৰ এই ভাল এজন উদীয়মান যুৱক তেখেতৰ আচাৰ ব্যৱহাৰ নিয়ম নীতি সকলোখিনি যথেষ্ট ভাল গতিকে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো ৰাইজে আজি আমাৰ ইয়াতে 32 জন ৰাইজ আহি পেলাই ধান কাটি আছে গতিকে তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ আমাৰ যিখিনি খাদ্য আৰম্ভ কৰিছে সেই খাদ্যখিনি আমাৰ সকলোৱে গ্ৰহণ কৰিছে গতিকে আমাৰ খিচিৰি কেনে হৈছে খিচিৰি মস্তি হৈছে না মস্তি হৈছে এই খিচিৰি মস্তি হৈছে বোলে ইফালে আপুনি চাই পেলাই কওকচোন এইফালে চাই পেলাই কওক খিচিৰি বৰ ধুনীয়া আছে মাংস পাইছোঁ ধন্যবাদ আপুনি কিবা ক'ব নেকি কওকচোন কওক কিবা কয় নেকি নাই মোৰ কোৱাৰ অভ্যাস নাই ধন্যবাদ তেখেতে খাই আছে আমাৰ এই জ্যেষ্ঠসকলেও খাই আছে এই আমাৰ গাঁৱৰ জ্যেষ্ঠ তেখেতৰ নাম হৈছে সন্মানিত আপোনাৰ নামটো দাদাই কৈ দিয়ক ধুনীয়াকৈ নামটো কৈ দিয়ক বানেশ্বৰ বড়ো তেখেতে বানেশ্বৰ বড়ো জ্যেষ্ঠ বানেশ্বৰ বড়ো তেখেতে এয়া খাই আছে অতি কষ্টৰে তেখেতো এই জ্যেষ্ঠৰ সময়ত গোটেই গাঁৱৰ নাতি নোতা সকলোলৈকে তেখেতৰ ধন্যবাদ জ্ঞাপন কৰিছে গতিকে আমাৰ ইয়াতে যিমানখিনি আজি আমাৰ এই পথাৰত ধান কাটি যিমানখিনি টকা উপাৰ্জন কৰে সেইখিনি আমি জানুৱাৰী মাহত আমি বিহুত আমি সকলোৱে গাঁৱৰ নাতি নোতা বুঢ়ী বুঢ়া জ্যেষ্ঠ সকলোৱে মিলি পেলাই আমি বিহুত এটা প্ৰীতিভোজ খাওঁ এই প্ৰীতিভোজটো আমাৰ বিহু ঘৰৰ ভোজ বুলি কোৱা হয় গতিকে বিহু আমি সকলোৱে এই ভোগালী বিহু আমি সকলোৱে মানে ৰং ধেমালিৰ মাজেদি ফূৰ্তি ফুটাৰ মাজেদি আমি কটাওঁ আৰু তেনেকৈ আমাৰ নতুন কটা গাঁৱৰ ৰাইজ সকলোৱে মিলিত হৈ আজি 50, 60, 70 ঘৰ বা 70 ঘৰ মানুহে মিলিত হৈ পেলাই আমি এই প্ৰতি বছৰ আমি বিহু উদযাপন কৰি আছোঁ মানে এই ৰাইজৰ ঘৰ কেই ঘৰ আছে আমাৰ ৰাইজৰ ঘৰ টোটেল আছে আমাৰ 51 ঘৰ মানে বিহু একেলগে বিহু খাওঁ তাৰপিছতে ইয়াতো ৰাইজৰ লগত নোসোমোৱা আছে টোটেল 75 মান আমাৰ টোটেল ঘৰ হৈছেগৈ সেইকাৰণে আমি যথেষ্ট আপোনালোকক চেনেলক যাতে আশা ৰাখিছোঁ ভৱিষ্যতে আমাৰ এই পিছপৰা গাঁৱত এই গাভৰু নদী পাৰত তেখেতে আজি আহি পেলাই আমাৰ ইয়াত দুই এটা কথা নতুন ঘটুৱাত আহি পেলাই তেখেতে দুই এটা আমাৰ পৰা সমস্যা হয় শোণিতপুৰ ডিষ্ট্ৰিক্ট গতিকে আমাৰ ভাল লাগিছে তেখেতৰ চেনেলবোৰক মানে আমি আশা কৰি জীয়াই থাকক আৰু তেখেতসকলে যি চেনেলবোৰ যথেষ্ট মানে আমাৰ অভাৱ অভিযোগ আৰু কিছুমান আমাৰ গাঁৱলীয়া যিটো অতি পূৰ্বৰ সংস্কৃতি সেইবিলাকো যাতে দেখুৱাওক তাৰ বাবে ধন্যবাদ জ্ঞাপন পুৰণি কালচাৰ মানে সেইবোৰ মানে অল্ড কালচাৰ বুলি কয় যিবিলাকে মানে আছে সেইবিলাকো যাতে আমাক দেখুৱাব পাৰিলে গাঁৱলীয়াৰ পৰিৱেশ সেইখিনি দেখুৱালে ভাল হ'ব বুলি আশা কৰিছোঁ ধন্যবাদ আপোনাক হয় যিমানখিনি পাৰিছে বহুত কৈছে আজিৰ কাৰণে নমস্কাৰ ধন্যবাদ